তো নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে গাহৰি এটাৰ বিক্ৰী কৰাৰ কাৰণে কেনে ধৰণে বডি ওয়েট উলিয়াব পাৰে যেহেতু বহুত গাহৰি পালকে কৈ থাকে যে ওয়েট ব্যালেন্স নাই ওজন জুখিব পৰা সঁজুলি নাই তেনেহলে কেনেকৈ আমি বডি ওয়েটটো গম পাম গাহৰিৰ গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে কেনে ধৰণে জোখ লৈ যেটো টেপ বা ফিটা আছে কাপোৰ জোখা সেই টেপ বা ফিটা ব্যৱহাৰ কৰি আমি কেনে ধৰণে গাহৰিৰ যেটো লাইভ ওয়েট হয় ওজন হয় বডি ওয়েট হয় হেইটো আমি উলিয়াব পাৰো এটা আনুমানিক বডি ওয়েট উলিয়াব পাৰো আৰু সেই আনুমানিক বডি ওয়েটটো হিসাব কৰি আমি গাহৰিটো কিমান দামলৈকে বিক্ৰী কৰিব পাৰিম এই বিষয়ে আজি আলোচনা কৰিম এটা গাহৰিৰ বডি ওয়েট উলিয়াবলৈ হলে আমাক দুটা মেজারমেন্ট লাগিব এটা হৈছে হাৰ্ট গিৰ্ট আৰু আনটো হৈছে গাহৰিটোৰ লেংথ গাহৰিটোৰ দৈৰ্ঘ্য কিমান আৰু এটা হৈছে হাৰ্টৰ ওচৰত গাহৰিটোৰ গোটে বডিটোৰ পৰিধিটো কিমান এই হাৰ্ট গিৰ্টটো উলিয়াবলৈ হলে আমাৰ যেটো গাহৰিজনীৰ আগভৰি দুখন আছে আগভৰিৰ ঠিক পিছত আগভৰিৰ দুখনৰ ঠিক পিছতে ফিটাৰে গাহৰিৰ গোটে বডিটো কিমান পৰিধি হয় হেইটো জোখ লব লাগে এইটো হল হাৰ্ট গিৰ্ট তাৰ পাছত আহিলে লেংথ গাহৰিৰ লেংথটো কেনেকৈ উলিয়াব পাৰি গাহৰিৰ যেটো বিশেষকৈ গাহৰিৰ ক্ষেত্ৰত যেটো লেংথ লোৱা হয় হেইটো হৈছে মূৰৰ পৰা নেজলৈকে নেজৰ যেটো আৰম্ভণি থাকিব তালৈকে লব লাগে গোটে গাহৰিটোৰ লেংথ গাহৰিটো যিমান দৈৰ্ঘ্য হয় হেইটো লব লাগে এতিয়া আমাৰ হাতত আহি পৰিলে দুটা মেজারমেন্ট এটা হল হাৰ্ট গিট আৰু এটা হল লেংথ এই দুটা মেজারমেন্ট লৈ আমি কেনে ধৰণে ওজনটো উলিয়াব পাৰিম এই বিষয়ে আলোচনা কৰিম এতিয়া আমি যেটো হাৰ্ট গিট ললো হেতু ধৰি ললো আমি পালো 45 এটা যেটো ফৰ্মুলা হয় গাহৰিৰ বডি ওয়েট উলিওৱা যেটো ফৰ্মুলা হয় সেই ফৰ্মুলা অনুসৰি আকৌ আমি 45 ইয়াত পূৰণ কৰিব লাগিব তাৰ পাছত আমি পালো যেটো লেংথটো আমি ধৰি ললো গাহৰিটোৰ লেংথ আমি পাইছো 40 গতিকে এইখিনিত গম পালে যে 45 আমি হাৰ্ট গিট পাইছো ফৰ্মুলা অনুসৰি আকৌ 45 পূৰণ কৰি দিব লাগে তাৰ পাছত লেংথটো পূৰণ কৰি দিব লাগে যেটো আমি দৈৰ্ঘ্য পাইছো হেতু পূৰণ কৰি দিব লাগে গতিকে হেতু ধৰি লৈছো আমি 40 এতিয়া যেটো ফৰ্মুলা হয় এই ফৰ্মুলা গোটেবিলাক ডাটাখিনি বহুৱাই লৈ আমি ইয়াক 400 এৰে ডিভাইড কৰি দিব লাগে গতিকে আমি টোটাল যেটো পালো হেতু হৈছে 202.5 আৰু এই ৰিজাল্টটো হৈছে পাউণ্ডত গতিকে এই পাউণ্ডটো আমি এটা কেজি লৈকে কনভাৰ্ট কৰিব লাগিব কেজি যেহেতু আমি বিক্ৰী কৰা বস্তুবিলাক সব কেজিত বিক্ৰী কৰো গতিকে এটা কেজি লৈকে আমি এটো লৈ যাম যেহেতু আমি 202.5 পাইছিলো পাউণ্ডত এলবিএছত গতিকে ইয়াত আমি কেজি লৈকে কনভাৰ্ট কৰি দিম গতিকে আমি কিলোগ্ৰাম হিচাপত পালো 91.85 আমাৰ গাহৰিটো ওজন যেটো আমি লেংথ ধৰি লৈছিলো বা হাৰ্ট গিট ধৰি লৈছিলো সেই গাহৰিটোৰ ওজন হল 91.85 কেজি এতিয়া আমি লিখি লৈছো 91.85 কেজি এটা গাহৰি এটাৰ যদি লাইভ ওয়েট যেটো আমি এটো লাইভ ওয়েট পাইছো আনুমানিক লাইভ ওয়েট কাৰণ যেটো আমাৰ ওচৰত তেনে ধৰণৰ ওজন জোখা যন্ত্ৰ নাই বা হেই নাই গতিকে জোখ লৈ আমি ওজনটো উলিয়াইছো 91.85 কেজি এটা গাহৰি এটাৰ যেটো লাইভ ওয়েট হয় হেতু যদি আমি ড্ৰেছিং পাৰ্সেন্টেজ চাও যে 91.85 কেজি যদি গাহৰি এটা আমি কাটো তেতিয়া হলে মাংস আমাৰ পৰে পার্সেন্টেজ হিসাবত কব গলে হেতু কোৱা হয় ড্ৰেছিং পার্সেন্টেজ আৰু ড্ৰেছিং পার্সেন্টেজ গাহৰিৰ ক্ষেত্ৰত পৰে 70 to 75 70 পৰা 75% গাহৰিৰ মাংস পৰে এতিয়া কি কৰিম আমি ধৰিলো 72% ড্ৰেছিং পার্সেন্টেজ আহিব গাহৰিটোৰ ক্ষেত্ৰত 72% ড্ৰেছিং পার্সেন্টেজ আহিব এতিয়া আমি যদি 72% ধৰিলো তেতিয়া হলে আমি কটা মাংস পাম 72% ড্ৰেছিং পার্সেন্টেজ ধৰি ললো
গতিকে আমি পালোঁ 66.13 আৰু এইটো হৈছে কটা মাংসৰ মানে গাহৰিটো যদি আমি 91.85 কেজিৰ গাহৰি এটা কাটি দিওঁ তেতিয়াহ'লে আমি মাংস প্ৰায় 66.13 কেজি পাম ঠিক আছে এতিয়া 66.13 আমাৰ কিমান দাম হ'ব লাগে নিয়মমতে কিমান দাম হ'ব লাগে এতিয়া যদি গাহৰি মাৰ্কেটত চাব যায় মাংসৰ দামটো বৰ্তমান 300ও কিছুমানত চলি আছে কিছুমানত 340 চলি আছে কিছুমানত 360 চলি আছে আৰু কিছুমান ঠাইত 300ৰ কমো আছে গতিকে আমি 360ও নধৰো বা 300ৰ তলতো নধৰো এটা এভাৰেজ দাম ধৰি লওঁ 300 গতিকে যেতিয়া আমি 300 ধৰি ললোঁ 300 ধৰি লোৱাৰ পিছত আমি দামটো যেটো গাহৰিটোৰ দামটো হ'ব লাগে সেইটো হৈছে 19,839 টকা গতিকে এই ভিডিঅ'টোৰ পৰা গম পালে গাহৰি এটাৰ বডি ওয়েট কেনেকৈ উলিয়াব পাৰি মেজাৰমেন্ট এটা আনুমানিক বডি ওয়েট কেনে ধৰণে উলিয়াব পাৰি তাৰ পাছত সেই আনুমানিক বডি ওয়েটটোৰ পৰা আমি মাংস কিমান পাম সেইখিনিও উলিয়াই দেখুৱাই দিলোঁ আৰু দামটো কিমান ধৰিব লাগে যেটো মাংসৰ দাম ধৰিছো আমি গতিকে সেই দাম অনুসৰি কিমান দামত গাহৰিটোৰ দাম পাব লাগে সেই বিষয়ে আলোচনা কৰা হ'ল গতিকে এনেকৈ এটা আনুমানিক হিচাপ কৰি গাহৰিটো যি দামত পাৰে অলপমান কম কৰিব বেপাৰী আহিলে তো অলপমান কম কৰিব তেনেকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব লাগে পালকসকলে গতিকে এই ভিডিঅ'টোৰ পৰা পালকসকলে কিছু হ'লেও উপকৃত হ'ব বুলি আশা ৰাখিলোঁ